হাই বাবু মশা ধুনীয়া লাগিছে ইমান ডান্স ক'ৰ পৰা শিকাইছা মই মানে বলিউডত গৈছিলো মানে অলপ জানো সেইকাৰণে আপুনি ইমান ভাল ডান্স জানে হয় হয় আপুনি জানে মই অকমান গৈছিলো বলিউডত সেইকাৰণে তো ঠিক আছে আপুনি অলপ নাচি দেখকচোন ডান্স কৰি নাচিব লাগে অকমান মোবাইলটো ৰাখি লওক ৰাখিলো হ'ব এখন ভয় লাগাবো কিন্তু আজিকালি সুৰটা এ নহয় কি কৰা ডান্স কৰে ডান্স কৰে বাহ বাহ বঢ়িয়া ভাল লাগিল আপুনি এটা দেখা মোৰ মানে কি দাদা টেলেণ্টৰ অভাৱ নাই সদায় মানে টেলেণ্ট সলনি হৈ থাকে আজি যেটো টেলেণ্ট আহে এইটো আকৌ কালি নাপাব বিচাৰি মানে টেলেণ্টৰ অভাৱ নাই চিধা কথা মানে টেলেণ্টৰ অভাৱ নাই আৰু সদায় টেলেণ্ট সলনি হৈয়ে থাকে মোৰ মানে ইমান টেলেণ্ট মই আপোনাক এটা টেলেণ্ট দেখাব পাৰোঁ আপুনি পাৰিব নেকি দাদা আপুনি যদি ইমান টেলেণ্ট আছে আপোনাৰ ভিতৰৰ পৰা এটা আমাক টেলেণ্টটো দেখা ঠিক আছে আপুনি যদি চাব বিচাৰিছে মই এটা টেলেণ্ট দেখাই আছোঁ ঠিক আছে তাৰপিছত আপোনাৰ হলিউডৰ টেলেণ্ট চাম ঠিক আছে মই এটা টেলেণ্ট দেখাই আছোঁ আপুনি যদি কৈছে এক কাম কৰোঁ মানে চশমাটো খুলি লওঁ নেকি আচৰিত কিন্তু টেলেণ্ট এইটো ঠিক আছে চাব কিন্তু ভালকৈ চাব চেণ্ডেলবিলাক খুলি লওঁ নেকি এইটো বাৰু ইয়াত থৈ লওঁ এইটো চাওক পাইছা মানে কিমান ডাঙৰ মই এটা কুকুৰা মই এটা দেখালোঁ ঠিক আছে এতিয়া আপোনাৰ টেলেণ্ট চাম দেখক এইটো টেলেণ্ট আপোনাক কৈ বেছি কৰিব পাৰিম ঠিক আছে দেখকচোন চাবা ভাল কৰি হে এটা গম পোৱা নাই কি কৰিম যে তোমাক গম পাবা হয় চাইছোঁ কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে এতিয়া মই যি কৰিব পাৰিম আপুনি কৰিব পাৰিবনে হয় নেকি ঠিক আছে মই গম পাইছোঁ আপুনি কৰিব পাৰে কিন্তু মোৰ সমান আপুনি কেতিয়াও কৰিব নোৱাৰিব কি কওঁ হয় মই কাণত ধৰি 20 বাৰ উঠক বৈঠক কৰিব পাৰিম আপুনি পাৰিবনে পাৰিব ঠিক আছে মই আগতো কৰি লওঁ ঠিক আছে চাইছে একেবাৰে 20 বাৰ কৈছে আপুনি কৰি চাওকচোন আপুনি কৰক কৰক চাব ভাল কৰি আপুনি 10টা মাৰিছে মই 30টা মাৰিছোঁ আপোনাৰ পৰা বেছি মাৰিছোঁ মই 20 বাৰ আপুনি সদায় মোৰ পৰা মানে অলপ বেছি মাৰি আছে মানে আগত ওলাই আছে এটা লাষ্ট ট্ৰাই কৰোঁ এইটোত যদি আপুনি জিতি যায় তেনেহ'লে মানে মই গম পাম নহয় আপুনি সঁচাই হলিউডত গৈছে হ'ব বা সঁচাই আপোনাৰ ভিতৰত টেলেণ্ট আছে বা মোতকৈ আপুনি বেছি জানে যদিহে আপুনি মানে যদি এইটো টেলেণ্টত আপুনি ফাৰ্ষ্ট হৈ যায় তেনেহ'লে মই মানে হাৰ মানিছোঁ এইটোৱেই লাষ্ট কি টেলেণ্ট আছে আপোনাৰ কোৱা ঠিক আছে মই এবাৰ দেখাই দিছোঁ বাৰু ছেম টু ছেম মানে খুব এনেকুৱা কৰিব লাগিব হ'ব ঠিক আছে আপুনি চাওক তলত আহক নেকি গাড়ী মটৰ আহি আছে নহয় হ'ব ঠিক আছে আৰম্ভ কৰক ঠিক আছে মই একবাৰ দেখাই দিওঁ তাৰপিছত মই মাৰিম ঠিক আছে আপুনি যদি আপোনাতকৈ যদি মই বেছি মাৰিব নোৱাৰোঁ তেনেহ'লে মই কিন্তু হাৰ মানি যাম ঠিক আছে চাওক এইটো এনেকৈ হ'ব মানে মোৰ মানে অলপ মানে মই চাইছোঁ মানে দেখাই দিছোঁ আপোনাক এনেকৈ মাৰিব লাগিব হা এনেকৈ মাৰিব লাগিব এনেকৈ মাৰিব লাগিব তাৰপিছত মই মাৰিম আপুনি আগত মাৰক ঠিক আছে আমাৰ কাপোৰটো খুলি লওক ঠিক আছে খুলি ল'ব আপোনাৰ ঠিক আছে খুলি লওক চাম আপুনি কেনেকুৱা হলিউডৰ মানুহ চাই লওক মই পিছত ক'ব কাপোৰটো খুলিবলৈ দিয়ক মই কিন্তু আকৌ বলিউডৰ নাম বেয়া নকৰোঁ দেই মই জিতি যাম হ'ব চাই আছো নহয় ঠিক আছে বেগত ভৰি লওক নহ'লে কিন্তু চুৰ আহিব পাৰে চাওক এতিয়া ঠিক আছে আপুনি ষ্টাৰ্ট কৰক চাই লওক এবাৰ নহয় সিপিনে মূৰটো সিপিনে ঠিক আছে আৰু মই ঠিক আছে আপুনি ইয়াত ৰখক মই মানে এক দুই কৈ আছোঁ আপুনি মাৰি থাকক 1 2 আহি আছে মানে থাকক বাৰু
চাহ কেতিয়া মাৰি দিছোঁ আপোনাৰ পৰা বেছি এই মোৰ বেগ লৈ গ'ল কাপোৰ লৈ গ'ল এইবিলাক ক'ত গৈছে এই ক'ত গ'ল হে এই ক'ত গ'ল এতিয়া মই ঘৰত কেনেকুৱা যাম হে এইটোৱে নিছোঁ এতিয়া চাওঁ চাই আহোঁ দাদা মোৰ কথা শুনক দাদা মোৰ কথা শুনক মই বহুত বিপদত পৰিছোঁ দাদা মোক অলপ হেল্প কৰক নহয় নহয় মোক অলপ সহায় কৰক মোৰ ঘৰ বহুত দূৰত মোক নাই দাদা মোৰ কথাটো শুনক হেল্প কৰক না দাদা আপোনাক ধৰি ধৰিছোঁ মই কিন্তু মোৰ কথাটো শুনক দাদা মোৰ ঘৰ বহুত দূৰত মই মানে মই বিপদত পৰিছোঁ মোৰ মানি বেগটো মানে চুৰি হৈ গ'ল পকেটৰ পৰা লৈ গ'ল কোনোবাই আপুনি ব্যৱস্থা এটা কৰক দাদা মই আপুনি কিবা এটা হেল্প কৰক দাদা নহয় নহয় মই হেল্প কৰিব নোৱাৰিব ন দাদা এটা মোৰ মোবাইল আছে এইটো মোবাইলটো আপুনি ৰাখি দিয়ক দাদা এইটো লওক মোবাইলটো মই আপোনাক মোবাইলটো মোবাইলটো মই মানে বহুত বিপদত পৰি আহিছোঁ গম পাইছে নে নাই মোবাইলটো দিয়ক চাওঁ ঠিক আছে মই বেগৰ পৰা ওলাই আছোঁ এইটো মোবাইল এইটো কিমান লাগে 5,000 দিয়ক 500 টকা নাই এনেকুৱা নহ'ব তিনিটা শূন্যৰ পৰা এটা শূন্য আপুনি ডাইৰেক্ট কাটি দিছে নহয় দাদা লাগিলে আৰু এটা শূন্য বঢ়াই দিয়ক নহয় 500 টকা দিম নাই 500 টকাত মোবাইল নাপায় মই বিপদত পৰিছে মোবাইলটো পাইছোঁ এইটো মোবাইলৰ দাম কমচে কম 12,000 টকা আছে হ'লে কিব এতিয়া 500 টকাত দিবি নাই দাদা অকণমান আছোঁ দিয়ক ৰাখি দিয়ক দাদা মই বিপদত পৰি দিছোঁ দিয়ক আপোনাৰ মংগল হ'ব আগতে আপোনাৰ আগতে মংগল হ'ব ঠিক আছে মই যাওঁ এতিয়া ঠিক আছে মোবাইল আপুনি টিভি থাকক লগ চক মই ৰেজিষ্টাৰ মৰা আছে গম পাবা সময় আহিলে ঠিকেই গম পাবা মই বিপদত পৰিছোঁ মই বিপদত কেতিয়াও নপৰোঁ মই বিপদত পলাওঁ আই হেভ মাষ্ট কনফিডেন্স গম পাবা টিপি চাওঁ ভালেই নে বেয়া ঠিক আছে ঘৰত গৈ পেলাই চা হেল্ল' ডাৰ্লিং তোমাৰ কাৰণে মোবাইল এটা লৈছোঁ সদায় এতিয়া কল কৰিম তোমাৰ ওচৰত কি মজা কথা খাওঁ তোমাৰ লগত অঁ কি কৰি আছা কথা পাতিবৰ কাৰণে নিজৰ ভাত নহ'লে মই মোবাইলত দৰকাৰ নাই নহয় নতুনতো তোমাৰ কাৰণেই লৈছোঁ মোবাইলটো জানা নতুন গাৰ্লফ্ৰেণ্ড বনাইছোঁতো সেইকাৰণে মই শুনি পোৱা নাই দাদা কি হৈছে মোৰ মোবাইলটো চাওকচোন মোবাইলটো আৱাজটো ভাল চাই আছোঁ ৰবা মোবাইলটো ক'ৰ পৰা আনিছা মই কিনি লৈছোঁ কিমান টকা যিমান টকাতে কিনিছোঁ আপোনাৰ কি দৰকাৰ মই যিটো কৈছোঁ সেইটো কাম কৰক মোবাইলটো লাগি আছে মোৰ এইটো আপুনি ক'ৰ পৰা আনিছে মই বেলেগৰ পৰা কিনি লৈছোঁ মোৰ কথা বাদ দিয়ক মোৰ মোবাইল দিয়ক এইটো হ'ল মোৰ চশমা গম পাইছেনে নাই এটাই ৰাখোঁ মই দুটা নাৰাখোঁ এইটো ষ্টাইলটো বেয়া হৈ যায় যে এতিয়া কথা হ'ল ভাগি থাকক সিহঁতে দৌৰদৌৰি কৰি থাকক মই কেতিয়াও বিপদত নপৰোঁ বিপদতো সিও পৰিব আই হেভ মাষ্ট কনফিডেন্স অ'কে আকৌ লগ পাম নেক্সট এপিছ'ডলৈ সেইকাৰণে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো পাহৰি নাযাব কিন্তু গৈছোঁ চাওক কি কৰে সিহঁতে